হোলীৰ ভিডিঅ' আহি আছে, হোলীৰ ভিডিঅ' পাব আপোনালোকে দেখা পাম বুলি ভাবিছোঁ। প্ৰত্যেককে এতিয়া এযোৰ দিয়া হ'ব ন? কেতিয়া আহিলে আপুনি? অলপ সময় হৈছে ন? হ'ল মোৰ 10 মিনিট 15 মিনিটমান হৈছে। হয় থেংক ইউ এইফালে তাতো আছে ভালনে? ঠিক আছে। সকলো আমাৰ গাঁৱৰ দাদাসকল আছে ইয়াতে। মানস ভাই ভালনে? আহিছা? বঢ়িয়া ইয়াত বনাই আছে। ভাত নাই বলিন দা কি? ভাত। এইফালে ধন্দাই কি বনাই আছেনো? কি মাংস? ব্ৰইলাৰ। বঢ়িয়া ক'ত আছে দালি? যোগালী বুলি কৈছে, মই শুনিছো দালি। ঠিক আছে। হে গাইজ নমস্কাৰ, মধুস্মৃতি ইউটিউব চেনেলটোলৈ আপোনালোকে স্বাগতম জনাইছো। এতিয়া ৰাতি সময় হৈছে 9:20 গৈছে। আমাৰ গাঁৱৰ দাদা এজনে বিয়া পাতিছে, মাৰ্চ মাহৰ 9 তাৰিখে আছে। আৰু আমাৰ গাঁৱত এটা পৰম্পৰাগত নিয়ম আছে যে বিয়া দুদিনমানৰ আগতে ডেকা জীয়ৰীক মানে নিমন্ত্ৰণ কৰি এটা খানা দিয়া হয়। আৰু সেই খানাটোলৈ মোকো মাতিছে, চ' সকলো আহিছে, গাঁৱৰ ল'ৰা ছোৱালীসকল আহিছে। আৰু এইফালে দেখিছে আপোনালোকে খুব ধুনীয়াকৈ বনাই আছে, ইয়াতে ভাত মাংস দালি চব বনাই আছে। আৰু আপোনালোকৰ ফালেও এনেকুৱা ধৰণৰ পৰম্পৰাগত নিয়ম আছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চুলিটো আজি কাটিছো, কেনেকুৱা লাগিছে আপোনালোকে তাকো জনাব। এইফালে বিনোদ আছে, মোৰ বন্ধু। এইফালে দাদাসকল আছে মোৰ। কি বন্ধু মালটো পোৱা নাই? ই মালটো পোৱা নাই। বহুত আহিছে নহ'লে যি কি নহওক গাইজ, মোৰখনো মানে কেতিয়া হয় হ'ব আৰু, হয় নাই? জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে কেতিয়া হয়। অসমত এতিয়া বিয়া চলি আছে, পুৰা ট্ৰেণ্ডিঙত আছে মানে। আৰু গাইজ মানে দাদাজন হৈছে এইজনেই কইনা ঘৰ ক'ত হয়? লখিমপুৰ। লখিমপুৰ পৰা কোনদিনা অনা হ'ব এতিয়া? 9 তাৰিখে অনা হ'ব। 9 তাৰিখে অনা হ'ব। 10 তাৰিখে ৰিচিপশ্যন হ'ব নেকি? 12 তাৰিখে ৰিচিপশ্যন। মেট্ৰিকৰ পৰীক্ষা এয়া চিনাকি কৰি দিলোঁ আপোনালোকক। আহিব সকলো। মোৰ ভিউৱাৰ্ছসকলক নিমন্ত্ৰণ কৰিছে, আহি যাব আপোনালোকে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বহিছে গাইছ এতিয়া ধুনীয়াকৈ। এইফালে আমাৰ গাঁৱৰ ভণ্টিসকল আৰু এইফালে দাদাসকল বহি আছে। আৰু আমিও বহিছোঁ এতিয়া, হয় নাই আজি? আমিও বহিছোঁ এতিয়া। খানা খাবলৈ নিমন্ত্ৰণ কৰোঁতে 2খন শৰাই দিয়ে। এয়া দেখিছে আপোনালোকে 2খন শৰাই আছে, তাতে এখন ডেকাৰ শৰাই আৰু আনখন হৈছে জীয়ৰীৰ শৰাই। ঠিক আছে, এতিয়া খাবলৈ সকলো বহিছে, তাৰপাছতে আহিব দকচি খাম, তাৰপিছত ঘৰত যাম। চাইলেণ্ট থাকিব লাগে, এতিয়া দৰাই সেৱা কৰিব। চ' আমি এতিয়া আশীৰ্বাদ দিব লাগে। ঠিক আছে। হৈ গ'ল মিলাই মেলি, এতিয়া খাব লাগে আৰু বিন্দাছ। কোনখন আমাৰ হয়? এইখন ল'ৰা এইখন ছোৱালী চাব পাৰি নি? নোৱাৰি ন? ঠিক আছে। এয়া খাইছেনে? বৌ নাখায় নি? দেৰিকে খাব বেছি। বৰ্তা আহিলে? ঠিক আছে। ভাইটি খাইছা নে? খাইছা? আপোনালোকে নাখায় নি? হা অলপ ওচৰৰ পৰা দেখাই দিওঁ আকৌ। আপোনালোকে দেৰিকে খাব ন? ঠিক আছে। ঠিক আছে, আপোনালোকে দেৰিকে খাব নহ'লে দেই, আমি খাই লওঁগে। এনেকে খাই আছে এতিয়া। দৰাক আৰু দি দিয়া। এতিয়া গাইছ বিন্দাছ খাই লওঁ আৰু দেই। মাটিমাহ আছে, মাংস আছে, ভাজি আছে, চব আছে। এই মাংস
মজা লাগিছে কেনে আছে খানা হা মজা আছে ভাজি অকমান দি দিয়ক মোৰ কাৰণে আকৌ মাংস লৈ আহিছে তাৰিখে 3খনমান বিয়া আছে আমাৰ গাঁৱত 2খনত মই নিমন্ত্ৰণ পালো আৰু এখনৰ কথা ইমান সঠিক নোহোৱা হয় নে নহয় হোলীৰ ভিডিঅ' আহি আছে হোলীৰ ভিডিঅ' পাব আপোনালোকে 12 তাৰিখে ৰিচিপশ্যন আছে মোৰ সেইদিনাখনে সকলোকে দেখা পাম বুলি ভাবিছ শৰাই এতিয়া ভঙা হৈ গ'ল আৰু শৰাই দক্ষিণা থাকে তাৰপিছত তামোল পাণ থাকে এয়া আৰু তামোল পাণ প্ৰত্যেককে এযোৰ এযোৰ দিব প্ৰত্যেককে এতিয়া এযোৰ এযোৰ দিয়া হ'ব ন